গাহৰি উইথ বেম্বো শ্বুট। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। এইটো কি জীৱ দেখিছে আপোনালোকে? জনাওকচোন মোক কি হয়, মই ফাৰ্ষ্ট টাইম দেখিছোঁ আজি ইয়াত। কি বনাইছা এক্সপ্লেইন কৰিবা নেকি? কি শুকান মাছ আছে, পাভ মাছ, অমলেট আছে, লেচেৰা আলু ভাজি, এফালে মুৰ্গী মাংসৰ বইল এখন আছে। খালী দেখোন আপোনাৰ কাৰণে আকৌ শুকান মাছ মোৰ ফেভৰেট, বহুত ভাল পাওঁ শুকান মাছ খাই। তাত ভোট জলকীয়া গোন্ধত মানুহে ভাত এনেই খাব পাৰে। মুৰ্গী মাংস দেখাই দিয়ক আকৌ দেউতাৰ কাৰণে বইল বনাইছে বুলি। মুৰ্গী মাংস বইল বনাইছিলে দেউতাৰ কাৰণে। মোৰো কপাল ভাল, অলপ পাইছোঁ খাব। ঘৰৰ ভাত সাজ যিটো তৃপ্তি, কম্পেয়াৰে নহয় কেতিয়াও। যিমান পিজ্জা KFC নাখাওঁ কিয়, এই ভাত সাজেহে পাছত লগ কৰিব পাৰে। কুকুৰা মাংস বইল, লোকেল মুৰ্গী, টেষ্টে বেলেগ। একো কষ্ট নাই, ডাইৰেক্ট কুকাৰত ধুমকৈ দি দিব লাগে বস্তুখিনি, পানী দিব লাগে, চিটি মাৰি দিব লাগে, বাছ। তাৰপিছত খাবা। আদা নহৰু দিব লাগে বুলি কৈছে, সেইটো চবেই জানে। জালুকো লাগে বোলে। ভোট জলকীয়া কামুৰি খোৱা আমাৰ টেষ্ট নাই। এটা এটাকৈ কয়। শুকান মাছ ফেভৰেট। কি লাগে এনেকৈ খাব পালে হ'লে? ভয় লাগে, শকত হৈ যাওঁ যদি বাইচান্স কেতিয়াবা পেটলা হৈ যায়, হয় নহয় দাদা? বোলে বৈদ্য পেটলা হৈ গ'ল, কি হ'ব তেতিয়া? খাই খাই আকৌ জিম যাব লাগিব। তোমাৰ ওলাই নহয় ন? হৈ গ'ল ওলাই। কেলে ওলাই নহয়? আপোনাৰ খুলখালি ওলাই হোৱা নাই, মোৰ ওলাই হৈ গ'ল। মই ওলাই মেলি শুই থাকিব লগা হয় সদায়। খালি ওলাই হোৱা নাই, মোৰ ওলাই হৈ গ'ল। দেখিছে, মই এনেকৈ ওলাই মেলি সদায় অলপ শুই লওঁ, 15-20 মিনিট ৰেষ্ট লৈ লওঁ মজাকৈ। এনেকৈ বৰষুণত ওলাই একদম মানে ভালো লাগে, কিন্তু ইমান জেকা হৈ থাকে, তাৰ কাৰণে অসুবিধা লাগে, বহুত বেছি অসুবিধা হৈ যায়। এই দেখিনে একদম গোটেই জেগাবোৰ, ঘৰখন একদম জেকজেকা। ভোকত তত নোপোৱা ভুতুনিকেইজনী খাইছে চাওমিন আৰু মোক ৰাখি থৈছে চাবলৈ। কেনেকুৱা লাগিছে খাই? বৰষুণ বুলি গাহৰি কিনি ল'লোঁ দেই। নহৰু বিচাৰি ফুৰিব লগা হৈছে। নহৰু কিমানকৈ? নহৰু কেইটা ভাল নে বেচা? কি লৈছা? গাহৰি উইথ বেম্বো শ্বুট। আজি খানা স্পেচিয়েল হ'ব। বেচাৰি ইমান ঘামি জামি বনাই দিছে আমাৰ কাৰণে, ধন্যবাদ দেই, অশেষ ধন্যবাদ। বহুত মাই গড, ইমান তেল ওলাইছে। গাহৰি তেল নে তোমাৰ তেল এইবিলাক?